অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আছে আমাৰ শ্বুটিং ক্লাছৰ ল'ৰা ছোৱালীখিনিৰ লগত। তাকে আজি আপোনালোকক দেখাম বহুদিনৰ মূৰত ব্লগ এটা বনাম বুলি ভাবিছোঁ। তাকে আজি 5টাতে উঠিলোঁ, উঠি পেলাই ওলাইছোঁ যাবলৈ কাৰণে মানুহ চাৰে 6টা নাই নহয় 7টা ওঠৰ হৈছে। 7টা ঘাটলৈ যাবলৈ ৰাতি আহিলে আৰু বজাৰখন যাব লাগিব চাগে। যাম গৈ পেলাই ৰাতিপুৱা ফোন মাৰিব গৈ পেলাই তাৰপিছত যাব লাগিব আৰু সজাই কৰি গৈ পেলাই নহয়তো ৰাতিপুৱা ন নোপোৱা কণ্ডিশ্যন নাজানো আৰু ৰ'দটো ওলালে হ'ল বাকী চাওঁ কি হয়। এই চাওক ৰাজীৱ আহিছে। মই আহিছোঁ। এখন গাড়ী স্কুটিং কৰি দিয়া এবাৰ এখন হ'ল আৰু না গাড়ীও হয় স্কুটিও হয় চব যেতিয়া যি মন তাকে বনাব পাৰোঁ। এতিয়া প্ৰথমতে ফোন কৰা নাই কি কৰিম আৰু 7:30 চলোৱা কথা আছিল 7টাই বাজিব এই বনি ভিডিঅ' গ'লে আৰু বিপদহে হ'ব। এতিয়া আমাৰ লটি ঘটি চলি আছে সেইটো প্ৰজেণ্ট। বাকী চাই থাকক আৰু নেটটো চলা নাই আজি চলি লাভ নাই আমাৰ নালাগেও নেট দৰকাৰো নাই। মই কেইটা মাৰিছোঁ হেৰি কৰি আছোঁ তুমি এটাই মাৰিছা এটাই এইটো চোৱা এটাই হৈ আছে এইটো চোৱা 657 এটাই এয়া আলোচনা চলি আছে কোনে কিবা ফোন মাৰিছে চাবি বতৰটো বহুত বেয়া হৈ গ'ল ঘাটিয়া হৈ গ'ল বতৰটো চাব দেখাই আছে বতৰটো বহুতেই বেয়া হৈ গ'ল ভাবিছিলোঁ ভাল হৈ থাকিব লাভ নাই। আমি আহিছোঁ এতিয়া হুচিহঁতৰ ঘৰত আৰু সাজি আছে এতিয়ালৈকে হোৱাই নাই ভাবিছিলোঁ 8টা বজাত হৈ যাব বুলি সময় এতিয়া কি ক'ম আৰু বতৰৰ কাৰণে সময় ওলাইছোঁ আৰু সেয়া পিঠিত বেগ হাতত বেগ এনেকৈ লৈ পেলাই ওলাওঁ আৰু এতিয়াহে কৰিম শ্বুটিং আৰু এয়া ষ্টাৰ্ট মানে য়েছ ষ্টাৰ্ট। আমি আহি পাই গ'লোঁ দুৰ্গা মন্দিৰ। সেয়া ৰাজীৱে এনেকৈ দেখাওঁ ৰাজীৱক ৰাজীৱে হেৰি কৰি আছে তাৰ ব্লগত আহিব বাৰু মোৰ ব্লগতো আহিব। চ' দিছ ইজ ব্ৰজেন টোপনি মাৰি আছে ইমান দেৰিকৈ উঠিছে তাক 10বাৰমান ফোন কৰাৰ পিছত উঠিছে উঠি লৈ পেলাই সময়ত টোপনি মাৰিছে। এতিয়া এজনী আনি পেলাই টোপনি নেটটো নচলিব ন আজিতো পৰীক্ষা ন গতিকে যদি এতিয়া বৰষুণটো কমিছে ঠিক থাকিলে ভাল। মই ওলাইছোনে বৰষুণটো কমিছে ঠিক থাকিলে ভাল একদম কেমেৰা কৈছোঁ অকণ কেমেৰাটো ঠিক কৰি দিবলৈ কাৰণে তো ক্লিক কৰিছিলে নাই মই কৈছা বোলে মোক ক্লিক কৰা নাই বোলে পিছত কি হ'ব। শ্বুটিং মানে মণ্ডপৰ শ্বুটিং শেষ হৈছে এতিয়া আমি যাম নেক্সট লোকেশ্যন আহিলে তাত বহি আছে। অ' মজা লাগিছে মাকে ফটো উঠাই আছে আমাৰ কাৰণেও পজাতে দি দিয়া পজ দিয়া এই ধুনীয়া মই ইয়াৰ পৰা কাটি ৰাখিম। আমাৰ ছেট বনোৱা হৈ গ'ল ল'ৰা ছোৱালীও চব আহি গ'ল এতিয়া আমি কৰিম শ্বুটিং আধাটো হৈ গ'ল অলপ চলপ ফাৰ্ষ্ট ক্লিপ ল'লোঁ। এয়া চাৰে খোৱাত লাগিছে ললিপপ এয়া শ্বুটিং চলি আছে অৱস্থা খাই আছে টিকলা টিকলা ল'ৰা ছোৱালীকেইটা ভোক লাগিছে বোলে তোমালোকে ওলাব লাগিব গম পাইছানে নাই অঁ দাদী নহয় হয় নহয়
হাঁহাৰ কম্পিটিশ্যন চলিছে হাঁহ আকৌ দাদা চাই পেলাই ৰাজীৱে ঠিকে কৈ ল'লে দেই এতিয়া মানে মোৰটো আৰম্ভ হৈছে এটা মোবাইলে দিয়ে দুটা চুট ক'ব নালাগে আচলতে বহুত ভিকাৰী লাগিছে কথাটো শুনি তথাপিও ঘটনাটো হ'ল যে এতিয়া আহি গ'লোঁ আমি কাঠফুলৰ বাগান বুলিয়ে ক'ব পাৰি আৰু যিমানখিনি আছে চাওক আমাৰ ষ্টুডেণ্টখিনি আহি আছে আৰু সেই বঢ়িয়া লাগিছে তোমাক একদম মানে ফাটাফাটি আৰু এতিয়াকে ছাগলীও দেখাওঁ মই মানে অলপমান বেলেগ ধৰণৰতো মানে যি টি দেখাই দিওঁ আৰু মোৰ ব্লগত একো কামৰ বস্তু নাথাকে চব বেকাৰেই থাকে তথাপিও চাই আনন্দ লোৱাটো আৰু নিজৰ লগত কথা খ বন গছ মই নাইকিয়া হৈ গৈ আছোঁ বন গছৰ মাজত তথাপিও ল'ৰা ছোৱালীখিনি এতিয়া আহোঁতে প্ৰব্লেম পাব নোপোৱা নহয় কষ্ট কৰিবতো লাগিবই ন কিবা এটা ভাল বস্তু ওলাবলৈ কাৰণে চাওক কিমান মজা ভিউটো আৰু এইটো হৈছে ৰাজি ডান্স মাৰি আছে মানে আমাৰ বহুতখিনি কমপ্লিট হৈ গৈছে আজি বৰষুণটো কমি গ'ল সেইকাৰণে ৰাজীৱে ডান্স মাৰি আছে ভালকে নেদেখা দেহি আপলোড কৰিব নে ইনষ্টাগ্ৰামত এইটোকে কিনিলো নেকি কম দাম 35 তুমি চিনি পাবা মই ভিতৰত মানে চেঞ্জিং হৈ আছে আৰু এটা শ্বট ল'বলৈ আছে হৈছে নে চুইদাৰ এটা পিন্ধিবলৈ ইমান টাইম লাগে তহঁতৰ মই চিনিয়ে পোৱা নাই এয়া গালি গালা চলি এডিটিং চোৱা বাহিৰত বহি আছো মাষ্টাৰৰ গতি লাষ্ট লোকেশ্যন দেই এতিয়া আমি মানুহ ঘৰলৈ আহিছোঁ কালিবাই সুধিছে কৰিব পাৰিম নে নাই লগে লগে কৰিব পাৰিম বুলি কৈছে ইমানেই ভাল মানুহ এবাৰতে কৰিব লাগিব লাইটিং পাৰ্ট তেতিয়া তুমি কৰিবলৈ খাব কৰি ঘৰলৈ যাম আৰু আকৌ ডাঙৰখিনিয়ে খাব আমি খাম এয়া চাহ বহি আছে এনেকৈ চাহ বহিছে চাহ ঘৰলৈ গৈ আছোঁ আৰু ইমানখিনিয়ে আছিল ব্লগটো বাকী চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই আন্ধাৰ গোটেই আন্ধাৰ